guys, welcome to CS YouTube. আজি এইটো ভিডিওতে আমি আলোচনা কৰিম এ লেটাৰ টু গড নামৰ চেপ্টাৰৰ 5টা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এণ্ড ইটস আনসাৰ। যোৱা ভিডিওত আমি 7টা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আৰু তাৰ আনসাৰসমূহ আলোচনা কৰিছো। সেই ভিডিওটো চাবলৈ ওপৰৰ আই বটনটোত ক্লিক কৰি চাব পাৰিব বা ডেসক্ৰিপচন বক্সতো সেই ভিডিওৰ লিংকটো দিয়া হৈছে, তাতো ক্লিক কৰি আপুনি ৰিডাইৰেক্ট কৰিব পাৰে। আজি এইটো ভিডিওত আমি আলোচনা কৰিম 5টা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এণ্ড ইটস আনসাৰ। আৰু প্ৰথমটো কোৱেশ্চন আপোনালোকে চাব পাৰিছে স্ক্ৰীনত। প্ৰথমটো কোৱেশ্চন হ'ল এইটো। প্ৰথমটো কোৱেশ্চন মই আলোচনা কৰিব লৈছো। এ দিয়া আছে, was Lenso surprised find a letter for him with money in it? যেতিয়া লেন্সই তেওঁৰ বাবে এটা চিঠি পাইছিল আৰু সেই চিঠিখনত পইচা আছিল, মানে পইচাৰে সৈতে সেই চিঠিখন পোৱাৰ পিছত লেন্সই আচৰিত হৈছিল নে? ইয়াৰ আনসাৰটো হ'ব নো, নহয়। Lenso was not surprised to find a letter for him with money in it. লেন্সো পইচাৰে সৈতে পোৱা সেই চিঠিখন পায় বা লেন্সো পইচাৰে সৈতে সেই চিঠিখন পায় কোনো ধৰণৰ আচৰিত হোৱা নাছিল। His confidence and faith in God was such that he had expected that reply from God. তেওঁৰ কনফিডেন্স আৰু তেওঁৰ ঈশ্বৰৰ প্ৰতি তেওঁৰ কনফিডেন্স আৰু বিশ্বাসে এনেকুৱা আচৰণ কৰিছিল যে সেই চিঠিখন যেন ঈশ্বৰৰ পৰাই তেওঁলৈ পঠাইছে বা ঈশ্বৰে নিজে তেওঁলৈ পঠাইছে। তো গাইস, এইটো আছিল 1 নম্বৰ কোৱেশ্চন। একচুয়ালি এইটোক আমি 1 নম্বৰ নিদিও, এইটো কোৱেশ্চনক আমি 8 নম্বৰ দিম। 8 নম্বৰ দিম। যোৱা ভিডিওত আমি 7টা আলোচনা কৰিছো, এইটো 8 নম্বৰ কোৱেশ্চন। তাৰপিছত আমি 9 নম্বৰ কোৱেশ্চন ইয়াত দিম, 9 নম্বৰ কোৱেশ্চন। The 9 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম। 9 নম্বৰ কোৱেশ্চনটোত কৈছে, why does the postmaster send money to Lenso? পোষ্টমাষ্টাৰ জনে লেন্সলৈ কিয় পইচাসমূহ পঠাইছিল? Why does he sign the letter God? আৰু তেওঁ সেই চিঠিখনৰ ওপৰত গডৰ সাইন কিয় লগাইছিল বা গড বুলি কিয় সাইন লগাইছিল? The answer to আছে, the postmaster became laughing to see the letter. ইয়াত আনসাৰত কৈছে, the postmaster became laughing to see the letter. যেতিয়া সেই পোষ্টমাষ্টাৰ জনে লেটাৰখন চাইছিল, গডৰ এড্ৰেছ চাই তেওঁ হাঁহিব ধৰিছিল বা হাঁহি আছিল। But immediately, কিন্তু তৎক্ষণাত, he returned serious, তেওঁ সিৰিয়াছ হৈছিল, and wished, আৰু আশা কৰিছিল, to answer the letter, সেই চিঠিখনৰ উত্তৰ দিবলৈ তেওঁ আশা কৰিছিল। Serious and wished answer the letter. He asked money from his employees. সেই পোষ্টমাষ্টাৰ জনে তেওঁৰ এমপ্লয়িজ কেইজনৰ পৰা অলপ পইচা বিচাৰিছিল, and he himself gave a part of his salary, আৰু তেওঁ নিজেও তেওঁৰ চেলাৰীৰ পৰা অলপ পইচা সেই চিঠিটোৰ উত্তৰৰ বাবে দিছিল, and sent a letter addressed to Lenso, আৰু সেই চিঠিখনত ভৰাই বা সেই এনভেলপখনৰ ভিতৰত ভৰাই সেই লেটাৰখন সেন্ড কৰিছিল কালৈ? Addressed to Lenso, লেন্সৰ এড্ৰেছলৈ। In order to Lenso's faith in God alone. এতিয়া কিয় পঠাইছিল? সেই লেন্সৰ যি ঈশ্বৰৰ প্ৰতি যি বিশ্বাস, সেই বিশ্বাস ভৱিষ্যতলৈ মানে ভৱিষ্যতলৈ থাকক তাৰ কাৰণে তেওঁ
সেই পোষ্টমাষ্টাৰজনে সেই পইচাখিনি গোটাই লেন্সলৈ পঠাইছিল মানে পোষ্টমাষ্টাৰজনে লেন্সৰ ঈশ্বৰৰ প্ৰতি থকা সেই অগাধ বিশ্বাস ভাঙিব বিচৰা নাছিল The postmaster signed it God পোষ্টমাষ্টাৰজনে সেই চিঠিখনৰ ওপৰত গডৰ নাম দি সাইন কৰিছিল so that Lenso's fate would not get second যাতে লেন্সই গম নাপায় যে বা লেন্সৰ বিশ্বাস ভাঙি না যায় যে এটো মানে ভগৱানে হেল্প বা ঈশ্বৰে হেল্প কৰা নাই বুলি তেনেকুৱা যদি লেন্সৰ অনুভৱ নহয় সেই কাৰণে লেন্সই পোষ্টমাষ্টাৰজনে কি কৰিছিল চিঠিখনৰ ওপৰত ঈশ্বৰৰ সাইন বা গডৰ সাইন লিখি দিছিল তো গাইস আমি 9 নম্বৰ কোৱেশ্চন আলোচনা কৰিলো এতিয়া আমি 10 নম্বৰ কোৱেশ্চন আলোচনা কৰিম সরি অলপ প্রবলেম দি আছে মই ঠিক কৰি লৈছো ঠিক আছে তো গাইস এতিয়া আমি 10 নম্বৰ কোৱেশ্চন আলোচনা কৰিম 10 নম্বৰ কোৱেশ্চনটো মই ইয়াত নাম্বাৰিং কৰিছো 10 কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 যেটো আছে এই কোৱেশ্চন নম্বৰ 10 টো দুটা টাইপৰ আহিব পাৰে এটা হল এইটো টাইপ ইয়াত কি কোৱা হৈছে সরি ইয়াত কোৱা হৈছে যে what made him angry তেওঁ কিহে খং উঠাইছিল বা what made Lenso angry বা Lenso কিহে খং উঠাইছিল ইয়াৰ আৰু এটা টাইপ আছে সেইটো হল এইটো টাইপ এই দুটা টাইপত আহিব পাৰে কোৱেশ্চনটো এক্সামৰ পেপাৰত কিন্তু দুইটাৰে আনসাৰ এটাই হ'ব The 2 number answer to who does Lenso think has taken the rest of the money. Lenso he 30 paisa pa he rest money to kune loisil buli Lenso bhabisil. He dutar answer to ekei pray ekei mane ekei hobo answer to সেখানে এই দুটা কোৱেশ্চনক মই এটা কোৱেশ্চন এটা লৈছো দুটা কোৱেশ্চন থাকিলে আপোনালোকে কি কৰিব কোৱেশ্চনটো এইটো লিখি দিব তলৰ যেটো আনসাৰ আছে সেই আনসাৰটো লিখি দিব আপোনালোকে এই আনসাৰটো লিখি দিব ফুল নম্বৰ দিব ধৰণ নম্বৰ কাটিব নোৱাৰে কাৰণ আনসাৰ দুটাৰে একেই হয় তো গাইস এতিয়া আমি এই আনসাৰটো আলোচনা কৰো তে আনসাৰটো কি দি আছে চাওক Lenso got angry Lenso খং কৰিছিল when counted the money যেতিয়া তেওঁ পইচা বিলাক গণনা কৰিছিল there were only 17 pesos in the envelope সেই envelope-টোৰ ভিতৰত only 70 pesos আছে যেতিয়া তো কাৰণ তেওঁ খং কৰিছিল সেই 70 pesos because তেওঁ ঈশ্বৰৰ পৰা 100 peso বিচাৰিছিল he concluded the post office employees have must taken the remaining 30 pesos তেওঁ সিদ্ধান্ত লৈছিল যে সেই পোষ্টমাষ্টাৰজনৰ যিবিলাক এমপ্লয়িজ আছে সেই এমপ্লয়িজ বিলাক 100 পেছৰ পৰা 30 পেছ ৰাখি দিছে আৰু সেই কাৰণে পাঠটোৰ একেবাৰে শেষত সেই লেন্সই সেই পোষ্টমাষ্টাৰ সকলক এ বাঞ্চ অফ ক্ৰুকস বুলি কৈছে এই কোৱেশ্চনটো এই আনসাৰটো মই আলোচনা কৰিলো এই দুটা কোৱেশ্চন প্ৰথমটো আৰু এইটো এই দুটা কোৱেশ্চনৰ আনসাৰ এটাই হ'ব তাৰ পিছত 11 নম্বৰ কোৱেশ্চনটো আমি চাও কি দি আছে এটো হল কোৱেশ্চন নম্বৰ 11 ইয়াত দিয়া আছে did Lenso try to find out who had sent the money to him Lenso লৈ যে Lenso লৈ যে পইচা বিলাক পঠাইছিল সেই পইচা বিলাক চাই Lensoই বিচাৰিছিল নে বা আশে-পাশে বা কিবা আচৰিত হৈছিল নে যে লেন্সলৈ পইচা বিলাক কোনে পঠাইছিল যদি হৈছিল why কিয় আৰু যদি হোৱা নাই why not কিয় নহয় ইয়াৰ আনসাৰটো আমি চাও কি দি আছে আনসাৰ no আনসাৰটো আছে no লেন্সো আচৰিত হোৱা নাছিল বা লেন্সো did not try ইয়াত দিয়া আছে Lenso did not try to find out who had sent money to him
লেন্সলৈ পইচাবিলাক কোনে পঠাইছিল তাৰ কাৰণে লেন্সই কোনো ধৰণৰ মানে আশে-পাশে বা কোনো ধৰণৰ বিচৰা নাছিল তেনেকুৱা যে কোনে পঠাইছিল বা তেনেকুৱা লেন্সৰ আচৰিত হোৱা নাছিল His confidence and deep faith in God was such that he expected that reply from God. আৰু তেওঁৰ যি কনফিডেন্স যি অগাধ বিশ্বাস ঈশ্বৰৰ প্ৰতি সেয়া এনেকুৱা যেন প্ৰকাশ কৰে যে সেই চিঠিখন ঈশ্বৰৰ পৰাই আহিছে তেওঁ এনেকুৱা ভাবিছিল যে চিঠিখন ঈশ্বৰৰ পৰাই আহিছে তো গাইস ইমানলৈকে আমি 11 নম্বৰ কোৱেশ্চন আলোচনা কৰিলো এতিয়া 12 নম্বৰ কোৱেশ্চনটো চাও কি দিয়া আছে 12 নম্বৰ কোৱেশ্চন আমি চাও কি দিয়া আছে তো গাইস এটো হল 12 নম্বৰ কোৱেশ্চন মই নম্বৰিং কৰি আছো এটো হল 12 নম্বৰ কোৱেশ্চন এটা 12 নম্বৰ কোৱেশ্চনটো চাও কি দিয়া আছে ইয়াত কৈ আছে who was Lenso কোন what was his problem তেওঁৰ problem the answer to চাও কি দিয়া আছে Lenso was a farmer who used to cultivate corn Lenso এজন খেতিয়ক যিনে শস্যৰ কাল্টিভেটেড কৰে বা শস্যৰ মানে খেতি কৰে আৰু Lenso was a farmer তাৰপিছত কৈ আছে his crops were totally destroyed in a hailstorm তেওঁৰ যিবিলাক শস্য আছিল সেই শস্যবিলাক totally destroyed হৈছিল সম্পূৰ্ণৰূপে ধ্বংস হৈছিল এদিনাখন কেনেকৈ hailstorm শিল বৰষুণত there was no one আৰু তাতে এজনো মানুহ নাছিল who can help him যিনে তেওঁক সহায় কৰিব পাৰে in that solitary island সেই অকলশৰীয়া আইল্যান্ড so আৰু সেয়ে he wrote a letter to God asking 100 pesos তেওঁ ঈশ্বৰলৈ এখন চিঠি লিখিছিল 100 পেছো বিচাৰি তো গাইস এই ভিডিওত আমি পাঁচটা কোৱেশ্চন আৰু ইটস আনসার আলোচনা কৰিলো প্ৰথম ভিডিওত আমি সাতটা আলোচনা কৰিছো সেই প্ৰথম ভিডিওৰ যদি আপোনালোকে চাব বিচাৰে ওপৰত আই বটনটো মই দিছো তাতে ক্লিক কৰি চাব পাৰিব নহলে ডেসক্ৰিপচনৰ পৰা ৰিডাইৰেক্ট কৰিব পাৰিব ডেসক্ৰিপচন বক্সতো মই এই ভিডিওটোৰ লিংক দি দিছো তো গাইস আজিলৈ ইমানেই ধন্যবাদ